সভা অনুষ্ঠিত হৈছে, ট্ৰেইনিং অনুষ্ঠিত হৈছে, এনে ক্ষেত্ৰত আপুনি ইয়াত উপস্থিত আছে, কি ক'ব? আজি আমাৰ গোটেই অসমতে 24 পৰা 31 তাৰিখলৈকে প্ৰতিখন জিলাত আমাৰ কংগ্ৰেছ দলৰ যিসকল বুথ লেভেল এজেণ্ট আছে, সেই বুথ লেভেল এজেণ্টসকলক লৈ এখন প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে আৰু ইয়াতে ভোট চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে। আপোনালোকে জানে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই শ্লোগান ভোট চোৰ গাড়ী চোৰ, গতিকে আমি সেই কাৰ্যসূচীটো পালন কৰি আছোঁ। যি ধৰণে এই বিজেপি দলে গোটেই ভাৰতবৰ্ষতে ভোট চুৰিৰ যি পৰিকল্পনা কৰি তেওঁলোকে গাড়ী দখল কৰি আছে, গতিকে এইটো আমি ৰাইজক সজাগতাৰ সৃষ্টি কৰাৰ কাৰণেই আমি বিএলঅ'সকলক প্ৰশিক্ষণ দিব লগা হৈছে আৰু তেওঁলোকৰ প্ৰশিক্ষণ দি যাতে আগন্তুক দিনবিলাকত কোনো যাতে ভোট চুৰি কৰিব নোৱাৰে, প্ৰক্সি ভোট যাতে দিব নোৱাৰে, নাগৰিকে নিজৰ মতে যাতে নিজৰ ভোট প্ৰদান কৰিব পাৰে, তাকে সাব্যস্ত কৰাৰ কাৰণে এই প্ৰশিক্ষণ দিব। কালি নাগৰিক সন্মিলনত ছয়দা হামিদা এটা মন্তব্য কৰিছে, যাক লৈ আজি বিতৰ্কৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়া হৈছে। তেওঁ কৈছে যে অসমত বাংলাদেশী থকাটো কোনো অপৰাধ হ'ব নোৱাৰে, প্ৰত্যক্ষভাৱে কৈছে কথাটো। কি ক'ব? নাই, বাংলাদেশী থকাটো আমি কামনা নকৰোঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা আহিছে তেওঁলোকক এই দেশৰ অসমৰ পৰা খেদিব লাগে, সেইটো আমি একমত। বাংলাদেশী ইয়াত থকাটো আমি কেতিয়াও নিবিচাৰোঁ। আমি ভাৰতীয় নাগৰিক, অসমৰ সন্তান, আমি অসমক লৈ গৌৰৱ কৰোঁ। বাংলাদেশৰ পক্ষত নাই, কোনো বাংলাদেশীক আমি অসমত স্থান দিব নিবিচাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীক যিহেতু অপমান কৰিছে বুলি বহুত চৰ্চা হৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধীয়েও যিহেতু অসমৰ মুখ্যমন্ত্ৰী, তাত স্থিতি স্পষ্ট কৰিব লাগে, আপোনালোকে কি কয়? তাৰ মাদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক অপমান কৰা নাই, তাৰমানে যিটো অন্যায় অত্যাচাৰ হৈছে, উচ্ছেদ হৈছে, ভাৰতীয় নাগৰিকসকল যিসকল ভাৰতবৰ্ষৰ নাগৰিক, অসমৰ সন্তান, অসমৰ ভূমিত জন্মগ্ৰহণ কৰিছে আৰু সেইসকলক অসমৰ ভূমিৰ পৰাই তেওঁলোকক উচ্ছেদ কৰা হ'ব, এইটো প্ৰতিবাদ কৰিবই লাগিব। সেই প্ৰতিবাদটোহে কৰিছে, গতিকে এই প্ৰতিবাদটো কোনো অন্যায় হ'ব নোৱাৰে, এই প্ৰতিবাদটো ন্যায়সংগত প্ৰতিবাদ। মানে মাদানীৰ মন্তব্য আপুনি সমৰ্থন কৰিছে? তাৰমানে মাদানীৰ মাদানী কি বুলি কৈছে, যিহেতু অন্যায় অত্যাচাৰ হৈ আছে ভাৰতীয় নাগৰিকসকলৰ ওপৰত, গতিকে নাগৰিকসকলৰ ওপৰত অন্যায় অত্যাচাৰ কৰাটো তেওঁ বেয়া পাইছে, গতিকে আমি হয়তো বেয়া পাইছোঁ। আপোনালোকে সমৰ্থন কৰিছে? মানে মই যিটো কৈছোঁ, নাগৰিকসকলৰ ওপৰত অন্যায় অত্যাচাৰটো আমি বিৰোধিত কৰোঁ। মাদানীৰ যিটো মন্তব্য, আমি ভাৰতীয় নাগৰিকসকলক অন্যায় অত্যাচাৰ কৰাটো আমি নিবিচাৰোঁ, আমি শান্তি বিচাৰোঁ, আমি ইয়াত শান্তি বিচাৰোঁ।